আজি আপোনালোকৰ আলোচনা কৰিবলৈ ওলাইছোঁ যে মানুহ ধনীবোৰ কিয় সদায় ধনী হৈ যায় আৰু দুখীয়াবোৰ সদায় কিয় দুখীয়া হৈ যায়। অৰ্থাৎ ধনী সদায় পুঁজিপতিৰ সদায় পুঁজি বাঢ়ি গৈ আছে আৰু পইচা নোহোৱা যিখিনি কম মানুহ আছে সেইখিনি সদায় দুখীয়া হৈ গৈ আছে। কিহৰ কাৰণে এইটো কিয় হয়? এই বস্তুটোৰ কাৰণে মই এটা বস্তু অধ্যয়ন কৰিছিলোঁ, এখন কিতাপ মই পঢ়িছিলোঁ। কিতাপখনৰ নাম হৈ গ'ল ৰিচ ডেড এণ্ড পুৰ ডেড। অৰ্থাৎ যিজন আমাৰ অথৰ, তেওঁৰ নাম আছিল ৰবাৰ্ট কিয়চাকি। ৰবাৰ্ট কিয়চাকিৰ দুজন বাপেক আছিল। তাৰ মই চামাৰিটো আপোনাক ক'বলৈ বিচাৰিছোঁ, চমুকৈ কিছুমান পইণ্টছ মই আপোনাক ক'বলৈ বিচাৰিছোঁ যে ৰবাৰ্ট কিয়চাকিৰ দুজন বাপেক আছিল। প্ৰথম বাপেকজনে হৈছে আপোনাৰ ডিগ্ৰী পাছ, PhD পাছ, আৰু আনজন হৈ গ'ল 8 পাছ। প্ৰথমজনে আমাৰ অথৰজনক সদায় এটা কথা কৈছিল যে পইচা সকলো বস্তুৰ অশান্তিৰ কাৰণ, কিন্তু নেক্সটজনে দ্বিতীয়জনে সদায় তেওঁক কৈছিল যে নহয়, পইচা নথকাটো মানে সকলো বস্তু অশান্তিৰ কাৰণ। প্ৰথমজনে কৈছিল যে পইচা থকাটো অশান্তিৰ কাৰণ, ইজনে কৈছিল নহয়, পইচা নথকাটোহে অশান্তিৰ কাৰণ। প্ৰথমজনে মানে এইটো চাৰ্জ কৰে যে নাই, পইচা থাকিলে মানে পইচাই চবৰে অশান্তি আৰু, কিয়নো পইচা থাকিলে এইটো হয় সেইটো হয়, মানে নিগেটিভ থটৰ মানুহ আছিল তেওঁ। নেক্সট পইণ্টত আহি গ'ল যে তেওঁ যেতিয়া মানে আমাৰ অথৰজনে কিবা এটা বিচাৰিবলৈ ধৰে যে কিবা অমুক লাগে তমুক লাগে, অমুক ব্ৰেণ্ডেড বস্তুটো লাগে, তেতিয়া বাপেকজনে তেওঁক সদায় এইটো কৈছিল যে নহয়, এই বস্তুটো আমাৰ নহয়। এইটো বস্তু আমাৰ জীৱনতো হয়, আমাৰ ব্যক্তিগত জীৱনত বা আমাৰ সকলোৰে হয় যে আমি কিবা এটা ল'বলৈ বিচাৰিলে আমাক সকলোৱে ক'ব নহয় এইটো তোমাৰ কাৰণে নহয়, এইটো আমাৰ কাৰণে নহয়, এইটো আমি নোৱাৰোঁ, এইটো ধনী মানুহৰ বস্তু। এই বস্তুটো একচুৱেলি আমাৰ মাথাত এইবিলাক সোমাই দিয়া হৈছে। আমাৰ সৰুৰ পৰা কৈ মানে বস্তুবিলাক না আমাৰ ইয়াত পুট কৰি দিয়া হৈছে যে নহয়, এইটো এচাম মানুহে পাৰে, সকলোৱে নোৱাৰে। কিন্তু তেনেকুৱা একচুৱেলি নহয়, চবেই পাৰে। কষ্ট কৰিব লাগিব, চেষ্টা কৰিব লাগিব, নিশ্চয় পাৰিব আপুনি। অৰ্থাৎ পজিটিভ থিংকিঙৰ হ'ব লাগিব। তাৰ লগতে কেতিয়াবা ইজন আৰু মানে প্ৰথম বাপেকজনে আমাৰ অথৰজনক কেতিয়াবা কয় যে তুমি খুব কষ্ট কৰিব লাগে, কিয়নো তুমি খুব কষ্ট কৰি পেলাই এটা ভাল কোম্পানীত ভাল চাকৰি পাবা। কিন্তু ইজনে তেওঁক সদায় এইটো কথা কৈ কিনে এনকাৰেজ কৰে যে নহয়, তুমি ইমান কষ্ট কৰা, ইমানখিনি জ্ঞান অৰ্জন কৰা, যাতে নিজৰ এটা কোম্পানী খেলি 10জন মানুহক তুমি কাম দিব পাৰা। তেনেকুৱা ধৰণৰ কিছুমান বস্তু মানে অথৰজনৰ লগত সংগঠিত হৈছিলে। মই এইটো পঢ়িছিলোঁ, মানে কিতাপখনত মই পঢ়িছিলোঁ। ঢেৰ পইণ্ট আছে, বহুত পইণ্ট আছে। এই গোটেইখিনি ক'বলৈ গ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। মানে ইয়াত এইটোৱে বুজাব বিচৰা হৈছে, যদি আপুনি পজিটিভ থিংকিঙৰ হয়, সকলো বস্তু আপুনি এচিভ কৰিব পাৰে, সকলো বস্তু আপুনি ল'ব পাৰে, বা আপুনি আপোনাৰ ভিতৰত যদি চিন্তা কৰা, মানে পজিটিভ চিন্তা কৰাৰ এটা ক্ষমতা আছে নহয়, আপুনিও ধনী হ'ব পাৰিব, নিশ্চয় পাৰিব। কম সময়ত আপুনি ধনী হ'ব পাৰিব, টকা অৰ্জন কৰিব পাৰিব। কিন্তু ধনী হোৱাটো কোনো আৰ্ট, মানে কোনো যাদু নহয়তো। ই কোনো যাদু নহয়। আপোনাৰ তাত যদি পইচা আছে, এতিয়া যদি আপোনাৰ তাত পইচা আছে, আপোনাৰ তাত অলপ বুদ্ধি আছে, আপুনি অকণমান যদি ইফৰ্ট দিব পাৰে, তেতিয়া নিশ্চয় আপোনাৰ হ'ব। ই কোনো মেজিক নহয় যে ই আহি গ'ল, তেনেকুৱা কিবা এটা কৰি দিলে বহুত ধনী হৈ গ'ল, বহুত কিবা যাদু, এইবিলাক একো নাইতো। মই ৰিয়েল লাইফৰ দুটা কথা ক'বলৈ বিচাৰিম। দুজন বন্ধু আছিলে। এজন বন্ধুৱে মানে দুয়োজনে একেলগে চাকৰি কৰে, দুয়োজনে চেলেৰি সমান আছিল। তে এজনে মাহৰ শেষত যেতিয়া দৰমহা পায়, তেওঁ আল্টু ফাল্টু বস্তু কিনি, মোবাইল কিনিলে, এনেকুৱা ধৰণৰ বস্তু কিনি কিনে পইচাটো নষ্ট কৰে। আৰু ইজনে কি কৰে, আপোনাৰ যিটো পইচা পায় সেই পইচাটো ইনভেষ্ট কৰে। বণ্ড কিনিব পাৰে, শ্বেয়াৰ কিনিলে, তাৰপিছত আপোনাৰ ধৰক কিবা সম্পত্তি কিনিলে, যাৰ পৰা তেওঁ আৰ্ণ হয়। এনেকৈ সেই বস্তুবোৰ তেনেকৈ তেওঁ কিনিবলৈ ল'লে। কিন্তু ইজনে সদায় খালী বস্তুটো, এই পইচাটো কিনি নষ্ট কৰিবলৈ ল'লে। যি বস্তুত মানে পইচা খৰচ কৰিলে ৰিটাৰ্ণ নাহে, তাত খৰচ কৰোঁতে 2 বছৰ পিছত এই যিজন প্ৰথম বন্ধু আছিলে, যোনে যোনে কৰিছিলে, যি সৰু ইনভেষ্ট কৰিছিলে, তেতিয়া সেই 2 বছৰ পিছত কোটিপতি হৈ গ'ল। কাৰণ সেই বস্তুবোৰৰ পৰা যেতিয়া ৰিটাৰ্ণ আহিবলৈ ল'লে, সেই মানুহজন কোটিপতি হৈ গ'ল। আৰু ইজনে সেইটো তেনেকৈ থাকি গ'ল। এতিয়া এই দুইজন বন্ধুক মানে যিজন মানে যেনেকৈ থাকি গ'ল, মানে যিজন কোটিপতি হোৱাৰ বিপৰীতজন, যিজন যেনেকৈ থাকি গ'ল, তেওঁক যেতিয়া সোধা হ'ল যে আপুনি কিয় নোৱাৰে, তেতিয়া তেওঁ কৈছে যে মোৰ চেলেৰি কম বুলি। কিন্তু চেলেৰিটো দুজনৰ একেই আছিলে। গতিকে কথাবোৰ তেনেকুৱাই। কথাটো হৈ গ'ল কি, আপুনি জীৱনত আপোনাৰ এছেট আৰু লাইবিলিটি বুলি দুটা বস্তু আছে। এছেট হৈ গ'ল সেইটো, যিটো বস্তুৰ পৰা আপুনি কিনিছে, আপোনাৰ সম্পত্তি, যাৰ পৰা আপোনাৰ অৰ্জন হৈ আছে। আৰু লাইবিলিটিছ সেইটো, য'ত আপোনাৰ খৰচ হৈ আছে, যিটো বস্তুৰ পৰা আপোনাৰ কোনো ৰিটাৰ্ণ নাই। ধৰি লওক আপুনি এটা ঘৰ কিনিছে, ঘৰটোত ধৰি লওক আপুনি 50,000 টকা মাহে ভাড়া পায়, তেন্তে সেইটো হৈ গ'ল আপোনাৰ এছেট। কিন্তু সেই ঘৰটোতে যদি কিনি পেলাই আপুনি যদি তাত থাকিবলৈ আৰম্ভ কৰে, তেন্তে সেইটো আপোনাৰ লাইবিলিটি। কাৰণ তাৰ ঘৰ মেইনটেনেঞ্চ, লাইটৰ বিল, এইবিলাক
বহুত ইত্যাদি ইত্যাদি বহুত বস্তু আহি যায়। গতিকে সেইটো হৈ গ'ল আপোনাৰ লাইবিলিটি। গতিকে জীৱনত আপুনি ছাকচেছ মানে আপুনি মানে ধনী হ'বৰ কাৰণে সদায় এছেট ক্ৰয় কৰিব লাগিব। আপোনাৰ যদি আপুনি দৰমহা পাইছে তেন্তে তাক আপুনি ছেভ কৰক, ছেভ কৰি কিনে আপুনি তাক ইনভেষ্ট কৰক। মিউচুৱেল ফাণ্ড আছে, বিভিন্ন ধৰণৰ আছে, এইবোৰ জানিব আপুনি, আপোনালোকে মোতকৈ ভালকৈ জানিব। তো সেইবোৰত আপুনি ইনভেষ্ট কৰক। ইনভেষ্ট কৰিলে নিশ্চয় আপোনাৰ টকা বাই ডাবল হ'ব। আৰু সদায় মানে আপুনি লাইবিলিটিছ বুলি কওঁতে আপোনাৰ গাড়ী ঘোঁৰা এইবিলাক চব পৰি যায়। গাড়ী ঘোঁৰা ক্ৰয় কৰিব লাগিব, কিন্তু তাৰ আগত আপুনি এছেটটো বনাই ল'ব লাগিব। যিবোৰ মানে বৰ্তমান যিবোৰ মানে ধনী মানুহ আছে তেওঁলোকে কি কৰে, তেওঁলোকে সদায় ধৰক এছেট এটা গোটালে, সেই এছেটটোৰ পৰা যিটো ইনকাম হ'ব তাৰ পৰাহে এখন গাড়ী কিনিব, যে লাইবিলিটিছৰ কাৰণে। অৰ্থাৎ লাইবিলিটিটো আগত নোগোটায়, এছেটটো গোটাই তাৰ পৰা লাইবিলিটি গোটায়। কিন্তু আমি কি কৰোঁ, আমি বা যিখিনি মানে প'ৰ মেণ্টেলিটিৰ মানুহ আছে, সেই প'ৰ মেণ্টেলিটিৰ মানুহে কি কৰে, প্ৰথমতে লাইবিলিটিটো গোটাব, তাৰপিছত চিন্তা কৰিব যে নহয় মই নোৱাৰোঁ। তাৰপিছত নিজক দুখ দিব, নিজৰ চেলেৰিক দুখ দিব, নিজৰ ভাগ্যক দুখ দিব যে মই নোৱাৰোঁ। কথাবোৰ তেনেকুৱা। আৰু চবতকৈ ডাঙৰ কথা, মানুহ দুখীয়া নহয় বা মানুহ ধনী নহয়, মানুহৰ মেণ্টেলিটি দুখীয়া বা ধনী হয়। মানে মানুহৰ চিন্তাধাৰা। আপুনি যদি চিন্তা কৰে যে মই কোটি টকা ঘটিব পাৰিম, আপুনি কোটি টকা ঘটিব পাৰিব। আপুনি যদি চিন্তা কৰে যে মই 2000 টকাই ঘটিব পাৰিম, তেন্তে আপুনি 2000। অৰ্থাৎ হিন্দীত এষাৰ কথা আছে, মানে এটা শব্দ আছে ঔকাদ বুলি। আপুনি যিটো ঔকাদৰ চিন্তা কৰে আপুনি সেই ঔকাদৰে টকা ঘটিব পাৰিব। গতিকে সেইটোৱে কথাটো। মানুহ ধনী বা দুখীয়া নাথাকে, মানুহৰ মেণ্টেলিটি থাকে, প'ৰ মেণ্টেলিটি, ৰিচ মেণ্টেলিটি থাকে। আপুনি মেণ্টেলিটি সলনি কৰক, নিশ্চয় আপোনাৰ গ্ৰ' হ'ব। আৰু ময়ো কিছুমান ক্ষেত্ৰত চেঞ্জ কৰিছোঁ। মোৰ লাইফত কিছুমান মই পাইছোঁ, ফল পাইছোঁ। আৰু আছে বহুত কথা আছে, ইয়াৰ ওপৰত ক'বলৈ বহুত কথা আছে। ভিডিঅ'টো বহুত দীঘল হৈ যাব। নেক্সট ভিডিঅ'ত মই ইয়াৰ বিষয়ে কিছুমান আৰু কথা মই শ্বেয়াৰ কৰিম।